কৰবাত কাইলৈ অন্য কৰবাত বলাৎকাৰৰ ঘটনা বৃদ্ধি পাইছে ৰাজ্যত নাৰী নিৰ্যাতন আৰু বলাৎকাৰৰ ঘটনাই এতিয়া চকু টোপনি কৰিছে আৰক্ষীৰো উল্লেখযোগ্য যে প্ৰতিদিনে গড়ে একাধিক বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁওতো জুবিনৰ বিহু অনুষ্ঠান চাই উভতি অহা সময়ত বিহুতলীৰ পৰা কেই কিলোমিটাৰমান দূৰৈত ঢলাগাঁৱত এজনী মহিলাক বলাৎকাৰ কৰি হত্যা কৰিছিল মহিলাগৰাকীৰ নাম আছিল সবিতা নাথ ঢলাগাঁৱৰ পথাৰত মহিলাগৰাকীৰ মৃতদেহ দুৰ্বৃত্তই পেলাই থৈ গৈছিল এই ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই আৰক্ষীৰ উচ্চপদস্থ বিষয়াই ইতিমধ্যে চুৰদাৰ তদন্ত আৰম্ভ কৰিছে ইফালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই শনিবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা বলাৎকাৰীৰ বিৰুদ্ধে জাৰি কৰিবলগীয়া সংবাদমেলত অনুমোদন জগায় এই আদেশ জাৰি কৰাৰ ফলত 12 বছৰলৈকে নাবালিকা বা শিশুক বলাৎকাৰ কৰা বলাৎকাৰী মৃত্যুদণ্ডৰ পথ প্ৰশস্ত হ'ল ব্যুৰো ৰিপৰ্ট আসাম টক